নমস্কাৰ শ্ৰোতা দৰ্শক বন্ধুসকল, আপোনালোকলৈ সাদৰ সম্ভাষণ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। মানুহৰ মনে কি নিবিচাৰে? পালে সকলো বস্তুৱেই লাগে। দেখাত ধুনীয়া হ'লেই প্ৰকৃততে ধুনীয়া হয় জানো? তথাপি দেখাত ধুনীয়া বস্তুকে মানুহে পাবলৈ হেঁপাহ কৰে। আজিৰ মোৰ কবিতাৰ শিৰোনাম বাসনা। কবিতাটি পাঠ কৰি দিয়া হৈছে। দূৰৈৰ সৌ নীলা পাহাৰখন দেখিছা? দূৰৈৰ সৌ নীলা পাহাৰখন দেখিছা? নীলিম আকাশ চুই থকা নীলা পাহাৰ। চালে চাই থাকিবলৈ মন যোৱা মনোমোহা নীলা পাহাৰ। পিছে পাহাৰ নীলা হয় জানো? পাহাৰ বগাইছা নাই বগোৱা? পাহাৰ বগোৱাজনেহে জানে দূৰৈৰ নীলা পাহাৰ কিমান ধুনীয়া। নিজকে আৰু কিমান লুকুৱাবা? নিজকে আৰু কিমান লুকুৱাবা? হৃদয়ৰ কোষে কোষে উতলি উঠলি উঠা নোপোৱাৰ বেদনাবোৰ কুন্দুলি পকাই ভাপ হৈ ঘূৰে। কুন্দুলি উঠে হেঁপাহৰ আকাশ, কুন্দুলি উঠে হেঁপাহৰ আকাশ। কৰ্মজীৱনৰ ব্যস্ততা কাৰ নাই? কৰ্মজীৱনৰ ব্যস্ততা কাৰ নাই? তথাপি সময় নাই বুলি ব্যস্ততাৰ দোহাই দি নিজকে লুকুৱাবলৈ কৰা বাহানাবোৰ কাৰ উপকাৰ সাধে? নিজৰ নে আনৰ? কুৰুৱা বতাহত ৰিণি ৰিণি শুনো, কুৰুৱা বতাহত ৰিণি ৰিণি শুনো যাযাবৰী মনৰ বিষাদ গাথা, যাযাবৰী মনৰ বিষাদ গাথা। সাগৰৰ লহৰ গুনিবলৈ, সাগৰৰ নীলা পানীত সাঁতুৰিবলৈ, সাগৰৰ লহৰ গনিবলৈ, সাগৰৰ নীলা পানীত সাঁতুৰিবলৈ তোমাৰ কত যে হেঁপাহ। য'ত সাগৰেই নাই হেঁপাহবোৰ পুৰা বাকত। লুইতৰ পাৰৰ নিজানত বহি, লুইতৰ পাৰৰ নিজানত বহি অস্তাচলৰ দিশে ধাৱমান হেঁপাহবোৰৰ কথাকে ভাবোঁ। দূৰৈৰ নীলা পাহাৰৰ দৰে নীলা হৈ থাকক, নীলা নীলা পাহাৰৰ দৰে হেঁপাহবোৰো নীলা হৈ ৰওক। নীলা নীলা পাহাৰৰ দৰে হেঁপাহবোৰো নীলা হৈ ৰওক। প্ৰিয় শ্ৰোতা দৰ্শক বন্ধুসকল, মোৰ এই কবিতাটি আপোনাৰ কেনে লাগিল আপোনাৰ অভিমত জনাবলৈ নাপাহৰিব। আগলৈ এনে কবিতা লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।